শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে চাহ খালেনে বাৰু? মই এয়া চাহৰ কাৰণে যোগাৰ কৰিছোঁ। পকৰি বনাব লৈছোঁ। বুট, মগু, মচু আটাইখিনি তিয়াই লৈছিলোঁ। এফালে নৰসিংহৰ পাত অলপ লৈছোঁ, জলকীয়া কাটি লৈছোঁ আৰু পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু মিক্সিত মাৰি ল'লোঁ। আটাইখিনি তাতে এতিয়া দি লৈছোঁ। আপোনালোকে বাৰু এনেদৰে খাইছেনে? যদি নাই খোৱা এদিন খাই চাবচোন, খাবলৈ বিৰাট টেষ্ট লাগে। অলপ আজৱাইন, কচুৰি মেথি, যিহেতু মোৰ ওচৰত ধনিয়া নাই সেইকাৰণে কচুৰি মেথিকে দি দিলোঁ। এফালে আকৌ জোখ অনুযায়ী হালধি আৰু নিমখ অকণমানো দিছোঁ। আটাইখিনি মিক্স কৰি লৈছোঁ। তাতে আজি ডাৱৰীয়া বতৰ নহয় জানো, পকৰীৰ যে সোৱাদটো কিমান ভাল লাগে ডাৱৰীয়া বতৰত খাবলৈ। এইফালে মই পুৰাত লাগি গৈছোঁ আৰু ছোৱালীয়ে চিঞৰ-বাখৰ কৰি আছে পকৰী পুৰা দেখি। তাইক খাবলৈ এনেকৈ বিৰাট ভাল পায়। তাই চিঞৰ-বাখৰ কৰি আছে, মা সোনকালে পুৰা বুলি। ইফালে আকৌ মই পুৰাত লাগি গৈছোঁ। আপোনালোকে চাহ-তাহ খাই বৈ আজৰি হ'লনে? মই আকৌ এয়া হৈছেগৈ আৰু। আজি বতৰটো ডাৱৰীয়া। আপোনালোকৰ ফালে বাৰু বতৰটো ডাৱৰীয়া নে? আমাৰ এইফালে বৰষুণ দিয়ে আছে এতিয়াও। এয়া মোৰ ৰেডি হৈ গ'ল পকৰী পুৰি। লগতে এয়া চাহো বনাই আছোঁ। আপোনালোকক বাৰু দেখাবলগীয়া নহয়, মই ভিডিঅ'টো যিহেতু কৰিয়ে আছোঁ সেইকাৰণে চাহ বনোৱাটো দেখাই দিলোঁ। এইফালে ছোৱালীয়ে গাখীৰ লৈছোঁ, আমালৈ আৰু চাহ। এইফালে মানুহজনক আকৌ খাব দিলোঁ, সুধিছোঁ কেনেকুৱা লাগিছে। তেওঁ কৈছে ভাল লাগিছে। এইফালে ময়ো সোৱাদ লাগিছোঁ। এইফালে ছোৱালীয়ে খাই আছে আৰু খাই বৈ অকণমান খোজকাঢ়িবলৈ ওলাই গৈছে, যিহেতু এতিয়া অকণমান বৰষুণ এৰা নিচিনা কৰিছে সেইকাৰণে ওলাই আহিছোঁ।